প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সৰ্বপ্ৰথমে মহান সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁৰ দয়া আৰু অনুগ্ৰহৰ যোগেদি আজি আমি সৃষ্টিৰ এটা নতুন দিন দেখিবলৈ পালোঁ। কাৰণ আজি পৃথিৱীৰ অনেক ব্যক্তিবিলাক আজি হয়তো নানান ধৰণৰ সমস্যাত আছে, কিছুমান ৰোগত আছে, কিছুমান মেডিকেলৰ ভেণ্টিলেটৰ ICU ৰুমত আছে, কিছুমান জেলত আছে, বিভিন্ন ধৰণৰ সমস্যাৰ লগত তেওঁলোকে জৰ্জৰিত হৈ আছে। কিন্তু মহান ঈশ্বৰে আপোনাক আৰু মোক ইমান প্ৰেম কৰিলে যে আজিৰ নতুন দিন, নতুন পোহৰ এটা আমি দেখিবলৈ পালোঁ। আৰু এই পুৱাৰ বেলিকাতে আহক আমি এটি বাক্য আলোচনা কৰিম। মথিয়ে লিখা শুভবাৰ্তা 4 অধ্যায় 4 পদে কৈছে যে মানুহ কেৱল পিঠাৰে জীয়াই নাথাকিব, ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেকটা বাক্যৰ যোগেদি জীয়াই থাকিব বুলি বাক্য আমাক কৈ আছে। তো বাক্যই আমাক কৈছে যে আজি আমি দৈনন্দিন শৰীৰটো জীয়াই ৰাখিবৰ কাৰণে আজি আমি আহাৰ গ্ৰহণ কৰি আছোঁ, যাৰ যোগেদি আমাৰ শৰীৰটো সতেজ হৈ থাকে, সক্ৰিয় হৈ থাকে। তো গতিকে ঈশ্বৰে কৈছে যে আমাৰ শৰীৰৰ নিমিত্তে আমি আহাৰ গ্ৰহণ কৰোঁ, কিন্তু আমাৰ আত্মিক উন্নতিৰ কাৰণে আৰু আমাৰ আত্মিক সতেজতাৰ কাৰণে, আমাৰ আত্মিক উন্নতিৰ কাৰণে আমি দৈনন্দিন প্ৰভুৰ বাক্য আমি গ্ৰহণ কৰিব লাগিব বুলি কৈ আছে। তো গতিকে আমাৰ আত্মিক জীৱনটো আগুৱাই লৈ যাবৰ কাৰণে আপুনি দৈনন্দিন কিমান বাক্য অধ্যয়ন কৰি আছে, সেইটো চবতকৈ গুৰুত্বপূৰ্ণ বিষয় হয়। আৰু আজি এই পুৱাৰ বেলিকাতে এই বাক্যৰ যোগেদি আপুনি আশীৰ্বাদ প্ৰাপ্ত হৈছে, আৰু আজিৰ পৰা আপুনি দৈনন্দিন যেনেদৰে আহাৰ গ্ৰহণ কৰে সেইদৰে আপুনি বাক্য গ্ৰহণ কৰিব বুলি মই এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনালোঁ। ধন্যবাদ।